ভাবিছো এইবাৰ বিহুত নাই ধন আহিব ধিন দাও ঢোলৰে মাতে নাচনীক মাতিব। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে চাগে ভালে, তো মোৰো ভালে। আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম পূৰা ধুনীয়াকৈ আমাৰ লংকাদেৱৰ ৰাস্তাৰ পৰা। তো আহিছিলোঁ বিয়া খবৰ এটা ভিডিঅ'ত দিছিলোঁৱে, বিয়া খবৰ ল'বলৈ আহিছিলোঁ আৰু আজি আহিছোঁ বিয়া খাবলৈ বুলি। তো এইফালে আমাৰ ডালিয়া বাইদেউ নাই ওলোৱা। মই যেতিয়া আহি মানে ঘৰ পালোহি ধুনীয়াকৈ শুই আছিলে গা পা ধুই, ওলাওঁতে দেওঁতে দেৰি হ'ল, সাজোঁতে কাচোঁতে। তো এতিয়া বিয়া ঘৰলৈ আহিছোঁ, সন্ধিয়াই হ'ল আৰু। এতিয়া গৈ আছোঁ বিয়া ঘৰলৈ। বিয়া ঘৰলৈ ছোৱালী কেইটা বজাত? 2টা বজাতে গ'ল বুলি কৈছে। 2টা বজাতে ছোৱালী আনিবলৈ গ'ল। তো সোনকালে গৈছে কাৰণ নদী যিহেতু দিহিং পাৰ হৈ যাব লাগিব, বুথত যাব লাগিব। তো সেইবাবে মানে ছোৱালী সোনকালে আনিব আৰু হয়ো হয়, ৰিক্সো হয় যিহেতু নদী পাৰ হৈ যাবলগীয়া হয়। সোনকালে ভালে কুশলে আহক তাকে কামনা কৰিছোঁ। আৰু এইফালে মৌজনীয়ে আহিছা অঁ। আৰু এইফালে বিয়া ঘৰলৈ মানুহ গৈ আছে। বৌহঁতি আগতে গ'ল দেই, বৌহঁতৰ লগতে আহিছিলোঁ। এইলৈ ৰখি দিলোঁ আৰু আইদেউলৈ। অঁ, কেনেকুৱা লাগিছে আহি? আমাৰ গাঁৱৰ ৰাস্তা, গাঁৱৰ বিয়া। আৰু এটা কথা, গাঁৱৰ বিয়া বুলি ক'লে সঁচাকৈ কিবা এটা ভাল লাগে। মোৰ প্ৰেজেণ্টটো ধৰা ভাল লাগে। আৰু যিহেতু দাদাৰ বিয়া, বহু মানে কি হ'ল, কৰ্মক্ষেত্ৰত অলপ দেৰি হৈছে বিয়াখন বাৰু, তথাপিও এতিয়া ধুনীয়াকৈ কৰ্ম সংস্থাপন হ'ল। তো ধুনীয়াকৈ এতিয়া বিবাহখনো মানে বিয়াখনো পাতিছে, ভাল কথা। সঁচাকৈ আজিৰ দিনত টকা পইচা নহ'লেও মানে নহয়, কিন্তু চব লাগে। এটা কথা, অকল যে ল'ৰাজন ধনী হ'ব, ভাল হ'ব, ধনী চাকৰি কৰা ভাল হ'ব, এইটো কথা নহয় দেই। মোৰ মতেহে দেই, আপোনালোকে কমেণ্টত জনাবচোন। তো লাগে, টকা পইচাও লাগে মানুহক, টকা পইচা নহ'লেও নহয়, সেইটো নকওঁ যে, মানুহক চবেই লাগে। তথাপিও কিছুমান মানে মানুহৰ মনৰ, মোৰ অভিজ্ঞতাৰ পৰাহে কথাখিনি কৈছোঁ দেই। তো কিছুমানে ভাবি নল'ব। তো মই মোৰ মনৰ কথা কৈছোঁ, কাৰণ কিছুমানে ভাবে চাকৰি কৰা হ'ল বা ধনী ঘৰ হ'ল বুলিয়ে ছোৱালী এজনী সুখত থাকিব বুলি ভাবে, কিন্তু মোৰ মতে নহয়। সুখ হ'বলৈ হ'লে ল'ৰাজন কিছুমান চেহেৰা চাই, আজিকালি এটকা হ'ল কম্পিটিশ্যন, ছোৱালীজনীও ধুনীয়া লাগে, ল'ৰাটোকো ধুনীয়া লাগে, সেইটো কথাও নহয়। ছোৱালী এজনী মনটো ধুনীয়া লাগে, ল'ৰা এটাৰ মনটো ভাল লাগে, যাতে ঘৰৰ ফেমিলি, মান সন্মান, মৰ্যাদা, গাঁওখনৰ মৰ্যাদাত মানে ৰাখি কিনেহে বিয়া এখন বা সম্পৰ্ক এটা গঢ়িব লাগে। কাৰণ এইটো কথা নহয় টকা পইচাই সৰ্বশ্ৰেষ্ঠ নহয় বাৰু, মৰম চেনেও লাগে, যিহেতু আদৰ সাদৰ লাগে। এজনী ছোৱালীক ভৰপূৰ চবেই প্ৰয়োজনীয় হয়। বিশেষকৈ এতিয়া ছোৱালীৰ পক্ষও ভাল হ'ব লাগিব, ল'ৰা পক্ষও ভাল হ'ব লাগিব। তো সেইকাৰণে মানে কি হ'ল, বিয়া এখন পটককৈ পাতি দিয়াও নহয়, হয় কিছুমান হয় পলাই যায় সৰুতে, কিন্তু কষ্টকৰ হয়। দুদিন দেৰিকৈ হওকচোন, ভাল এজন মানে সংগী পাওক, তো সংগ পাওক, দুয়োটাই পক্ষ, ল'ৰাজন ভাল হওক বা ছোৱালীজনীও ভাল হওক, দুই পক্ষই ভাল লাগে বাৰু। তো মোৰ মনৰ কথাখিনিহে কৈছোঁ ন দালি, হয় নাই বাৰু? চব বস্তু টকাই হয় জানো? নহয়। তো সেইকাৰণে মানে মোৰ মনৰ কথাখিনি কৈছোঁ, মোৰ মনৰ ভাৱখিনি কমেণ্টত জনাব যদি হয় ভয় হয়। তো বন্ধু বান্ধৱীসকল, বিয়া ঘৰলৈ গৈ আছোঁ আৰু ভিডিঅ'টো দীঘলীয়া হৈছে। মই আন এটা ভিডিঅ'ত দেখাম আপোনালোকক, যদি দেৰিলৈকে থাকোঁ দৰা কইনা দেখাম আশাটো। তো এতিয়া বিয়া ঘৰলৈ যাওঁ, তাৰো আন এটা ভিডিঅ'ত দেখাম আপোনালোকক। তো ভিডিঅ'টো বাই বাই।